নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা নতুন টপিক লৈ আহিছোঁ টপিকটো হৈছে ভয়েস চেঞ্জ আমি বহুতেই নাজানো কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰিব লাগে তো প্ৰথমতে আজি আমি আলোচনা কৰিম ইন্টাৰোগেটিভ সেন্টেন্স কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰে ইন্টাৰোগেটিভ সেন্টেন্সৰ সাধাৰণতে ভাগ দুটা এটা হৈছে তোমাৰ yes no টাইপ কুৱেশ্যন যিবিলাক প্ৰশ্ন উত্তৰ আমি হয় yes বা no দ্বাৰা প্ৰকাশ কৰিব পাৰো আৰু আনটো হৈছে WH কুৱেশ্যন যিবিলাক প্ৰশ্ন নেকি তোমাৰ কি কয় what why when where এইবিলাকৰে আৰম্ভ হয় আৰু লাষ্টত কি থাকে কুৱেশ্যন মাৰ্ক থাকে আজি আমি yes no টাইপ কুৱেশ্যনৰ বিষয়ে আলোচনা নকৰো আজি আমি আলোচনা কৰিম WH টাইপ কুৱেশ্যন WH টাইপ কুৱেশ্যন অৰ্থাৎ যিবিলাক প্ৰশ্ন তোমাৰ আৰম্ভ হ'ব কিহেৰে why when মানে আৰম্ভণিতে WH থাকিব why when where এইবিলাকৰে আৰম্ভ হ'ব সো প্ৰথমতে চোৱা WH word প্ৰথমটো ললো কি আমি who যদি এক্টিভত এনেকে থাকে who বাৰবৰ 1 নম্বৰ বা 5 নম্বৰ ৰূপ প্লাস অবজেক্ট ইয়াত এটা কোৱেশ্চন মাৰ্ক হ'ব ইন্টাৰোগেটিভ সেন্টেন্স যেহেতুকে তো who বাৰবৰ 1 নম্বৰ বা 5 নম্বৰ মানে হৈছে যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে আমি ভার্বৰ লগত কি যোগ দিব লাগে as বা es যোগ দিব লাগে এই as বা es যোগ দিয়াটোকে আমি কি বুলি কও ভাৰ্বৰ 5 নম্বৰ ৰূপ বুলি কও তাৰ পিছত থাকিব অবজেক্ট এনেকে যদি থাকে এক্টিভত তেতিয়া হলে আমি পেসিভত লিখিব লাগিব কেনেকে whoৰ পৰিৱৰ্তে লিখিব লাগিব by whom তাৰ পিছত আহিব হেল্পিং ভাৰ্ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব am বা is বা are এই তিনটাৰ যিকোনো এটা আমি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি অবজেক্টটো লিখিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব হেহত আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখিব লাগিব ইয়াত চোৱা বাক্যটা দিয়া আছে who teaches english there ইয়াত এটা কি থাকিব কোৱেশ্চন মাৰ্ক থাকিব কোনে তাত ইংৰাজী শিকায় এটো যদি আমি এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰিব বিচাৰো তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰথমতে আমি whoৰ পৰিৱৰ্তে লিখিব লাগিব পেসিভত কি by whom ইয়াত লিখি দিয়া by whom মানে কাৰ দ্বাৰা by whom তাৰ পিছত আহিব কি যেহেতুকে ইয়াত ভাৰ্বৰ লগত s বা es আছে অৰ্থাৎ ভাৰ্বৰ 5 নম্বৰ ৰূপ অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰোতে আমি হেল্পিং ভাৰ্ব লিখিব লাগিব am বা is বা are এতিয়া এই am হ'ব নে is হ'ব নে are হ'ব এটো ডিপেন্ড কৰিব প্ৰথমতে ইয়াত অবজেক্ট কোনটো এটো আমি বিচাৰি উলিয়াব লাগিব অবজেক্ট আমি কেনেকে বিচাৰি উলিয়াম মেইন ভাৰ্বক আমি এটা প্ৰশ্ন কৰি দিম কি প্ৰশ্ন মেইন ভাৰ্বটো হৈছে কি টিচ মানে কি শিকোৱা বা এতিয়া আমি প্ৰশ্ন কৰি দিম কি শিকায় কি বা কাক এই দুটাৰে প্ৰশ্ন কৰি দিলে যোনটো উত্তৰ হ'ব কি বা কাক এই দুটা শব্দৰে যদি যিকোনো এটা কি বা কাক যদি মেইন ভাৰ্বক প্ৰশ্ন কৰি দিও তেতিয়া হলে যোনটো উত্তৰ পোৱা যাব সেই উত্তৰটো হ'ব অবজেক্ট আমি এটা প্ৰশ্ন কৰি দিও টিচেস মানে শিকায় কি শিকায় ইংৰাজী শিকায় ইংলিশ শিকায় তেতিয়া ইংলিশটো হল অবজেক্ট এতিয়া ইংলিশৰ লগত is হ'ব নে are হ'ব নে কি হ'ব আমি চাব লাগিব এতিয়া ইংলিশৰ লগত কি হয় is সো ইয়াত হ'ব is by whom is তাৰ পিছত লিখিব লাগিব কি অবজেক্ট ইয়াত অবজেক্টটো কি আছে ইংলিশ আমি লিখি দিলে ইয়াত কি ইংলিশ by whom is english তাৰ পিছত হ'ব কি নিয়ম মতে হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াত মেইন ভাৰ্ব কোনটো টিচৰ থাৰ্ড ফৰ্ম কি হ'ব taught by whom is english taught
তাৰ পিছত লাষ্টত আমি কি লিখি দিব লাগিব দেয়াৰ কুৱেশ্যন মাৰ্ক আমাৰ কাম হৈ গ'ল এক্টিভৰ পৰা পেছিভলৈ নিয়া হৈ গ'ল তাৰ পিছতো আছে চোৱা হু সেন্ড দিস গিফ্ট ইয়াত চোৱা সেন্ড প্ৰথমতে চাব লাগিব ভাৰ্বটো এটো ভাৰ্বৰ পাষ্ট ফৰ্ম অৰ্থাৎ ভাৰ্বৰ 2 নম্বৰ ৰূপত আছে তেতিয়ালে ইয়াত হেল্পিং ভাৰ্ব কি হ'ব ইয়াত am is are নহব যেহেতুকে এটো কি পাষ্ট ইনডিফিনিট গতিকে ইয়াত হ'ব was বা were এতিয়া চোৱা হুৰ জায়গাত আমি কি লিখিব লাগিব হুৰ জায়গাত আমি লিখিব লাগিব by whom তাৰ পিছত লিখিব লাগিব কি হেল্পিং ভাৰ্ব এতিয়া ইয়াত কি হ'ব ইয়া এই সেন্টেন্সটো যেহেতুকে প্ৰেজেন্ট ইনডিফিনিট আছিল হেইকাৰণে ইয়াত হেল্পিং ভাৰ্ব হৈছিল is কিন্তু এটো যেহেতুকে পাষ্ট ইনডিফিনিট ইয়াত হেল্পিং ভাৰ্ব হ'ব was বা were অবশ্যই এটো ডিপেন্ড কৰিব was হ'ব নে were হ'ব এটো ডিপেন্ড কৰিব অবজেক্টৰ ওপৰত ইয়াত অবজেক্ট কি আছে this gift this to এটা সিঙ্গুলার গতিকে ইয়াত হ'ব কি was the by whom was তাৰ পিছত অবজেক্ট টু কি আছে this gift by whom was this gift তাৰ পিছত লিখিব লাগিব কি ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্ব কি আছে sent ইয়াৰ থাৰ্ড ফৰ্ম কি হ'ব sent হ'ব এইটোই হ'ব sent হৈ গ'ল by whom was this gift sent তাৰ পিছতো চোৱা who wrote Hamlet এই Hamlet এখন পুথি হয়নে এই পুথিখন কোনে লিখিছিল আমি পেছিভত কি কৰিম প্ৰথমতে লিখিম whoৰ জায়গাত কি লিখিম by whom তাৰ পিছত হ'ব কি was বা were যেহেতুকে এটো ভাৰ্বৰ 2 নম্বৰ পাষ্ট ইনডিফিনিট গতিকে আমি ইয়াত কি লিখিব লাগিব was বা were এই দুটাৰ যিকোনো এটা লিখিব লাগিব অবশ্যই was হ'ব নে were হ'ব এটো ডিপেন্ড কৰিব অবজেক্টৰ হৈতে ইয়াত Hamlet এটা পুথি গতিকে ইয়াত কি হ'ব was by whom was তাৰ পিছত নিয়মতে আহিব কি অবজেক্ট কি আছে ইয়াত Hamlet কি লিখে Hamlet এখন পুথিৰ নাম এটো ইয়াত লিখিলো HAMLET by whom was Hamlet তাৰ পিছত আহিব কি ভাৰ্বৰ থাৰ্ড ফৰ্ম root ইয়াৰ থাৰ্ড ফৰ্ম হ'ব কি written আমাৰ কাম হৈ গ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত কুৱেশ্যন মাৰ্ক তো আজি আমি কি কৰিলো WH ওয়ার্ড কোনটো ললো হু থকা বাক্য যে হুৰে আৰম্ভ হয় ইন্টাৰগেটিভ সেন্টেন্স তেতিয়া হলে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ কেনেকৈ পৰিৱৰ্তন কৰে আজি আমি শিকিলো অহা ক্লাছত আমি কি কৰিম why when তাৰ পিছত where which আদিৰে আৰম্ভ হলে কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ আনিব লাগে সেই বিষয়ে আমি অহা ক্লাছত আলোচনা কৰিম তো আশা কৰিছো সকলোৱে অহা ক্লাছটো সময় উলিয়াই লৈ চাবা তেতিয়ালে তোমালোকৰ ইন্টাৰগেটিভ সেন্টেন্স এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ কেনেকৈ পৰিৱৰ্তন কৰে তোমালোকৰ কনসেপ্টটো আশা কৰো ক্লিয়াৰ হৈ যাব তো আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ